কেৱল এটা ৰং চইচ, এটা ৰং ডিচিশ্যন বা এজন ভুল মানুহৰ বাবে আপুনি হয়তো গোটেই জীৱন কষ্ট ভোগ কৰিব লাগিব পাৰে। ভুল বাছনি বা ভুল সিদ্ধান্ত কেতিয়াবা শুদ্ধ কৰিব পৰা যাব পাৰে, কিন্তু এজন ভুল মানুহ জীৱনত প্ৰৱেশ কৰিলে জীৱনটো শেষ কৰি পেলাব পাৰে। এটা অপ্ৰিয় সত্য এইটো যে আমি বেছিভাগেই আচলতে আমাৰ লগত এজন হ'লেও ভুল মানুহক লগত লৈ ফুৰোঁ। ভুল মানুহ এজনক ভাল পাই সকলোখিনি দি দিওঁ, শেষত প্ৰতাৰিত হৈ এটা অসুখী জীৱন লগত লৈ জীয়াই থাকোঁ। অবিশ্বাসীক বিশ্বাস কৰা উচিত নহয়। কাষৰ বন্ধু হ'লেও খুব বেছি বিশ্বাস কৰা উচিত নহয়, কাৰণ আজিৰ বন্ধু কোনো কথাত লাগি হয়তো কালিলৈ শত্ৰু হৈও পৰিব পাৰে, আৰু তেওঁ আপোনাৰ সকলো দুখ আনৰ আগত প্ৰকাশ কৰি আপোনাক ধ্বংস কৰাৰ চেষ্টা কৰিব পাৰে। ভাল বন্ধু পোৱাটো বা থকাটো সকলোৰে কাম্য, কিন্তু বন্ধুক নিজৰ দুখ, দুৰ্বলতা বা গোপন কথা বেছিকৈ কোৱা কেতিয়াও উচিত নহয়। সকলো অৱস্থাতে নম্ৰ হৈ থকাটো প্ৰকৃততে মূৰ্খামি। আপোনাৰ স্বভাৱত যদি মাজে সময়ে মুখৰ ওপৰত প্ৰত্যুত্তৰ দিয়াৰ কঠোৰতাখিনি নাথাকে, তেন্তে আপুনি কেতিয়াও এজন আত্মমৰ্যাদা সম্পন্ন মানুহ হিচাপে আনৰ ওচৰত নিজকে থিয় কৰাব নোৱাৰিব। প্ৰয়োজনত মুখামুখি প্ৰত্যুত্তৰ দিয়াটো অভদ্ৰতা নহয়, বৰঞ্চ নীৰৱে থাকি সকলো ধৰণৰ অপমান সহ্য কৰাটোহে অপৰাধ। কিয়নো আজিৰ যুগত উগ্ৰ তথা বেয়া স্বভাৱৰ লোকে নম্ৰ লোকৰ ওপৰত বেছিকৈ শক্তি প্ৰদৰ্শন কৰি দমন কৰিবলৈ চেষ্টা কৰে। সমাজৰ বহুত মানুহে কেতিয়াও বিলাসী জীৱন নিবিচাৰে। তেওঁলোকে সদায় ঈশ্বৰৰ পৰা সহজ আৰু শান্তিৰ জীৱন এটা বিচাৰে। এটা কথা সঁচা যে এটা বিলাসী জীৱনতকৈ জীৱনত শান্তি থকাটো বেছি গুৰুত্বপূৰ্ণ। হয়, জীৱনত যি লাগে সেয়া আমি সদায় ঈশ্বৰৰ পৰা বিচাৰোঁ। ঈশ্বৰে আমাক যি দিছে আমি তাতে সন্তুষ্ট হৈ থকাটো ভাল। এটা কথা মনত ৰখা উচিত, আমি কি পালোঁ আৰু কি নাপালোঁ তাৰ হিচাপ কৰাতকৈ জীৱনত সন্তুষ্ট কিমান হৈছোঁ বা জীৱনত সন্তুষ্ট হোৱাটোৱেই বেছি গুৰুত্বপূৰ্ণ। জীৱনত যি আছে তাতেই সন্তুষ্ট হ'ব পাৰিলেহে আমি প্ৰকৃত সুখী হ'ব পাৰিম। সমাজৰ কিছুমান মানুহে আনৰ পৰা অসন্মান বা নিন্দা ল'ব নোৱাৰে। কোনোবাই যদি ভুল বুজে বা বেয়া পায়, সেইসকলে তেওঁলোকক শুধৰাই দিবলৈ যথোপনাস্তি চেষ্টা কৰে। কিন্তু যদি বুজিবলৈ চেষ্টা নকৰে আৰু নিজৰ ধাৰণাৰ ভিত্তিত বাৰে বাৰে নিন্দা আৰু অসন্মান কৰি গৈ থাকে, তেতিয়া সেইসকলক নিজে আঁতৰি নাইকিয়া হৈ যায়। য'ত সন্মান নাই, য'ত আনজনৰ প্ৰতি কোনো মৰম চেনেহ নাই, সেইবোৰ ঠাইৰ পৰা যিমান পাৰি সোনকালে আঁতৰি যোৱাটো ভাল। আত্মসন্মান সকলোৰে বাবে গুৰুত্বপূৰ্ণ হোৱাটো উচিত। আপুনি নিজেই নিজকে প্ৰতিশ্ৰুতি দিবলৈ আৰম্ভ কৰক যে যিমানেই বেয়া নহওক কিয় আপুনি কেতিয়াও ভাঙি নপৰে। সুখ, ব্ৰেকআপ, হতাশা, পৰিয়ালৰ সমস্যা যিয়ে নহওক, মানুহে যিয়ে নকওক কিয়, আপোনাৰ লগত বেয়া আচৰণ কৰিলেও আপুনি ভাগি নপৰিব। নিজকে এনেদৰে গঢ়ি তোলক যে আগতে এৰি যোৱা প্ৰতিজন ব্যক্তিয়ে এৰি যোৱাৰ বাবে অনুশোচনা কৰে। এটা কথা মনত ভালদৰে থিৰাং কৰি ল'ব যে আপুনি কেতিয়াও ভাঙি নপৰে, কাৰণ এই সমাজত আপোনাক ভাঙি কোঙা কৰিবলৈ হাজাৰজন ওলাব, কিন্তু থিয় হৈ থাকিবলৈ সাহস দিয়া মানুহ এজনো নোলায়। নিঃসন্দেহে ব্যক্তিত্বই হৈছে এজন মানুহৰ প্ৰকৃত পৰিচয়। বাহ্যিক সৌন্দৰ্যই হয়তো চকু জিলিকিব পাৰে, কিন্তু অন্তৰ্নিহিত সৌন্দৰ্যইহে হৃদয় স্পৰ্শ কৰে। এজন মানুহৰ প্ৰকৃত মূল্য নিৰ্ভৰ কৰে তেওঁৰ চিন্তা, অনুভৱ আৰু কৰ্মৰ ওপৰত। আত্মাৰ সৌন্দৰ্য হ'ল সেই পোহৰ যিয়ে আন্ধাৰতো পথ প্ৰদৰ্শন কৰে, যিয়ে সম্পৰ্কৰ বান্ধোনক শক্তিশালী কৰে আৰু যিয়ে মানুহক সঁচাকৈ অনন্য কৰি তোলে। সময় পাৰ হৈ যায়, চেহেৰাৰ জিলিকনি ম্লান হৈ যায়, কিন্তু মানুহৰ হৃদয়ত স্থান দখল কৰা প্ৰকৃত সৌন্দৰ্য কেতিয়াও ম্লান নহয়। সেইবাবেই বাহ্যিক জিলিকনি খেদি ফুৰাৰ পৰিৱৰ্তে হৃদয়খন পোহৰাই তোলাটোৱেই সকলোতকৈ ভাল চেষ্টা।